আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ বিজ্ঞানৰ 1 নম্বৰ অধ্যায় উদ্ভিদৰ পৰিপুষ্টি। এই পাঠটোৰ অনুশীলনীৰ প্ৰশ্নোত্তৰ কেইটা। এতিয়া আমি যাওঁ অনুশীলনীৰ প্ৰশ্নোত্তৰলৈ। প্ৰথম প্ৰশ্নটো আমাক দিছে, জীৱই খাদ্য কিয় গ্ৰহণ কৰা প্ৰয়োজন? আমি উত্তৰটো লিখিছোঁ, জীৱই খাদ্য গ্ৰহণ কৰা প্ৰয়োজন কাৰণ 1 নম্বৰ পইণ্ট, খাদ্যই বৃদ্ধিত সহায় কৰে। 2 নম্বৰ পইণ্ট, খাদ্যই শক্তি যোগান ধৰে, যাৰ ফলত খোজকঢ়া, দৌৰা, বস্তু কঢ়িওৱা আদি কামবোৰ কৰাত সহায়ক হয়। 3 নম্বৰ পইণ্টটো লিখিছোঁ, খাদ্যই ৰোগ প্ৰতিৰোধ কৰাৰ লগতে স্বাস্থ্যৱান কৰি ৰাখে। এতিয়া চোৱা, উত্তৰটো মই 3টা পইণ্টত লিখিলোঁ। তোমালোকেও এনেদৰে পইণ্ট ৱাইজ লিখিবলৈ চেষ্টা কৰিবা। পইণ্ট ৱাইজ লিখিলে মনত ৰাখিবলৈ সুবিধা হয়, পৰীক্ষাত লিখিবলৈও সুবিধা হয়। এতিয়া পৰীক্ষাত যদি 3 নম্বৰ দিয়ে 3টা পইণ্ট লিখিবা, যদি 2 নম্বৰ দিয়ে ইয়াৰ পৰা 2টা পইণ্ট লিখিবা। পাৰ্থক্য লিখা, পৰজীৱী আৰু মৃতজীৱী। এতিয়া পৰজীৱী আৰু মৃতজীৱীৰ পাৰ্থক্য আমি তালিকা আকাৰে দেখুৱাইছোঁ। পৰজীৱী, যাৰ প্ৰথম পইণ্টটো লিখিছোঁ, পৰজীৱীবোৰে জীৱিত উদ্ভিদ বা প্ৰাণীৰ পৰা খাদ্য আহৰণ কৰে। মৃতজীৱীবোৰে মৃত আৰু গেলা পচা বস্তুৰ পৰা খাদ্য আহৰণ কৰে। পৰজীৱীৰ আমি উদাহৰণ লিখিছোঁ অমৰলতা, আৰু মৃতজীৱীৰ উদাহৰণ আমি লিখিছোঁ ভেঁকুৰ। 3 নম্বৰ, পাতত শ্বেতসাৰৰ উপস্থিতি চাবলৈ তুমি কেনেদৰে পৰীক্ষা কৰিবা? এতিয়া এনে এটা পৰীক্ষা আমি 6ষ্ঠ শ্ৰেণীটো পাইছিলোঁ। সেই পৰীক্ষাটোৰ আলমতে আমি উত্তৰটো লিখিছোঁ এনেদৰে, দুজোপা টাবত ৰোৱা একেজাতীয় উদ্ভিদ লোৱা হ'ল। ইয়াৰে এজোপা উদ্ভিদ 72 ঘণ্টাৰ বাবে আন্ধাৰত ৰখা হ'ল, আনজোপা উদ্ভিদ সূৰ্যৰ পোহৰত ৰখা হ'ল। এতিয়া প্ৰতিজোপাৰ পৰা এটাকৈ পাত আনি আয়ডিন দ্ৰৱ যোগ কৰা হ'ল। আন্ধাৰত ৰখা উদ্ভিদজোপাৰ পাতৰ ৰং গাঢ় নীলা পোৱা নগ'ল, কিন্তু পোহৰত ৰখা উদ্ভিদজোপাৰ পাতৰ ৰং গাঢ় নীলা পোৱা গ'ল। ইয়েই শ্বেতসাৰৰ উপস্থিতি প্ৰমাণ কৰে। এতিয়া পৰীক্ষাত যদি আহে তোমালোকে এনেদৰে লিখিবা। 4 নম্বৰ, সেউজীয়া উদ্ভিদৰ খাদ্য সংশ্লেষণ প্ৰক্ৰিয়াৰ এটা চমু বৰ্ণনা দিয়া। আমি জানো যে উদ্ভিদৰ খাদ্য সংশ্লেষণ প্ৰক্ৰিয়াক কোৱা হয় সালোকসংশ্লেষণ প্ৰক্ৰিয়া। ইয়াক আমি লিখিছোঁ উত্তৰটো এনেদৰে, সালোকসংশ্লেষণ প্ৰক্ৰিয়াত পত্ৰসৰিত থকা পাতৰ কোষবোৰে সূৰ্যৰ ৰশ্মিৰ উপস্থিতিত কাৰ্বন ডাই অক্সাইড আৰু পানী ব্যৱহাৰ কৰি কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰাৰ লগতে অক্সিজেন গেছ উৎপন্ন কৰে। এতিয়া মন কৰা, কি ব্যৱহাৰ কৰে? কাৰ্বন ডাই অক্সাইড আৰু পানী। কি উৎপন্ন হয়? কাৰ্বহাইড্ৰেট আৰু অক্সিজেন গেছ। এতিয়া প্ৰক্ৰিয়াটো এটা সমীকৰণৰ সহায়ত এনেদৰে প্ৰকাশ কৰিব পাৰি। আমি লিখিছোঁ শব্দ সমীকৰণ আকাৰে, কাৰ্বন ডাই অক্সাইড যোগ পানী উৎপন্ন হৈছে কাৰ্বহাইড্ৰেট যোগ অক্সিজেন। এতিয়া চোৱা, কাৰ্চিনডালৰ ওপৰৰ ফালে লিখিছোঁ সূৰ্যৰ ৰশ্মি, আৰু তলত লিখিছোঁ পত্ৰসৰিত, অৰ্থাৎ পত্ৰসৰিতে সূৰ্যৰ ৰশ্মিৰ পৰা শক্তি আহৰণ কৰিব, আৰু এই শক্তি খাদ্য সংশ্লেষণৰ কাৰণে ব্যৱহাৰ হ'ব। 5 নম্বৰ, চিত্ৰৰ সহায়ত দেখুওৱা যে উদ্ভিদবোৰ খাদ্যৰ মূল উৎস। এতিয়া আমি আৰম্ভ কৰিছোঁ এনেদৰে। প্ৰথম লিখিছোঁ সৌৰশক্তি। আমি জানো যে সূৰ্য সকলোবোৰ শক্তিৰ মূল। এই সূৰ্যৰ পৰা শক্তি আহৰণ কোনে কৰিব? সেউজীয়া উদ্ভিদে। সেউজীয়া উদ্ভিদক খাদ্য হিচাপে কোনে গ্ৰহণ কৰিব? তৃণভোজীয়ে। তৃণভোজীবোৰক খাদ্য হিচাপে গ্ৰহণ কৰিব মাংসভোজীয়ে। আৰু সেউজীয়া উদ্ভিদ, তৃণভোজী আৰু মাংসভোজী এই আটাইবোৰ মৰাৰ পাছত সিহঁতৰ বিয়োজন ঘটাব বিয়োজকে। এতিয়া আমি এটা চিত্ৰৰ সহায়ত চাম। প্ৰথমতে আমি দেখিছোঁ উদ্ভিদ, যাক ভক্ষণ কৰিছে তৃণভোজী হৰিণে, হৰিণক ভক্ষণ কৰে মাংসভোজী বাঘে। পাছৰটোত চোৱা, যি ঘাঁহ বন তাক খাদ্য হিচাপে লয় ফৰিঙে, ফৰিঙক খায় ভেকুলীয়ে, ভেকুলীক খায় সাপে, আৰু সাপক খায় চৰাই ঈগলে। তাৰ পাছৰটো চোৱা, যি উদ্ভিদ তাক এটা পোকে খায়, তাক মাছে খায়, আৰু মাছক বগলীয়ে খায়। আমি দেখা পাইছোঁ যে প্ৰত্যেকে পৰোক্ষ বা প্ৰত্যক্ষভাৱে উদ্ভিদৰ ওপৰতেই খাদ্যৰ কাৰণে নিৰ্ভৰ কৰে। প্ৰথমৰ পৰা চোৱা শেষলৈকে আৰম্ভণি হয় উদ্ভিদৰ পৰাই। সেয়েহে আমি ক'ম উদ্ভিদবোৰ হ'ল খাদ্যৰ মূল উৎস। 6 নম্বৰ, খালী ঠাই পূৰ কৰা। সেউজীয়া উদ্ভিদক ডেছ বোলা হয় যিহেতুকে সিহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে। এতিয়া আমি খালী ঠাইত লিখিম স্বপোষী। বানানটো চোৱা, মন কৰিবা। যদি তোমালোকৰ খালী ঠাই আহে 1 নম্বৰ দিয়ে, বানানটোৰ ওপৰতে গুৰুত্ব দিব। যদি কিন্তু বানান ভুল কৰা নম্বৰ নাপাবা, সেয়েহে তোমালোকে বানানকেইটাৰ ওপৰত গুৰুত্ব দিবা। 2 নম্বৰ, উদ্ভিদৰ দ্বাৰা সংশ্লেষিত খাদ্যসমূহ ডেছ হিচাপে সঞ্চিত হৈ থাকে। আমি জানো সালোকসংশ্লেষণত কি উৎপন্ন হয়? কাৰ্বহাইড্ৰেট। এই কাৰ্বহাইড্ৰেট পাছত শ্বেতসাৰ হিচাপে সঞ্চিত হৈ থাকে। এই শ্বেতসাৰো আচলতে এক প্ৰকাৰৰ কাৰ্বহাইড্ৰেটেই। তোমালোকে উত্তৰটো মনত ৰাখিবা, শ্বেতসাৰ। সালোকসংশ্লেষণত সৌৰশক্তিক আহৰণ কৰি
ৰখা ৰঞ্জক পদাৰ্থক ডেছ বোলা হয় আমি উত্তৰটো ক'ম পত্ৰহৰিত সালোকসংশ্লেষণৰ সময়ত উদ্ভিদে ডেছ লয় আৰু ডেছ এৰি দিয়ে আমি জানো দুবিধ গেছৰ কথা কাৰ্বন ডাই অক্সাইড গেছ লয় আৰু অক্সিজেন গেছ এৰি দিয়ে প্ৰথম খালী ঠাইত লিখিবা কাৰ্বন ডাই অক্সাইড দ্বিতীয় খালী ঠাইত লিখিবা অক্সিজেন তলত দিয়াসমূহৰ নাম লিখা এবিধ পৰজীৱী উদ্ভিদ যাৰ কাণ্ড হালধীয়া মিহি আৰু নলিকা সদৃশ আমি জানো উত্তৰটো হ'ব অমৰলতা যিটো মই ৰঙা চিয়াঁহী দি তলত লিখিছোঁ চোৱা এইটো অমৰলতা খ নম্বৰ এবিধ উদ্ভিদ যি স্বপোষী আৰু পৰপোষী বা উভয় ধৰণে পৰিপুষ্টি গ্ৰহণ কৰে উত্তৰটো লিখিছোঁ কলচী উদ্ভিদ বা পতংগভোজী উদ্ভিদ বুলি লিখিলেও হ'ব পাতত থকা ছিদ্ৰ যিটোৰ সহায়ত উদ্ভিদে গেছ বিনিময় কৰে উত্তৰটো হ'ব পত্ৰৰন্ধ্ৰ 8 নম্বৰ শুদ্ধ উত্তৰত চিন দিয়া অমৰলতা অপশ্যন কেইটামান দিছে আমি চাওঁ স্বপোষী পৰজীৱী মৃতজীৱী পোষকৰ উদাহৰণ আমি জানো অমৰলতা ই হ'ব পৰজীৱী আমি চিন দিলোঁ 2 নম্বৰটো খ নম্বৰ এবিধ উদ্ভিদ যি পোক পতংগক খাদ্য হিচাপে গ্ৰহণ কৰে অমৰলতা জবা ফুল কলচী উদ্ভিদ গোলাপ আমি অকণমান আগতে শিকিছিলোঁ কি হয় কলচী উদ্ভিদ স্তম্ভ 1 লগত স্তম্ভ 2 মিলোৱা এতিয়া স্তম্ভ 1ত আমাৰ প্ৰথমটো দিয়া আছে পত্ৰহৰিত আমি চাওঁ স্তম্ভ 2 কাৰ লগত মিলে বেক্টেৰিয়া নহয় পৰপুষ্টজীৱ নহয় কলচী উদ্ভিদ নহয় পাতৰ লগত মিলিব কিয় পাতত থকা সৰু সৰু ছিদ্ৰ যিবোৰ যদি পত্ৰহৰিত পাতত থকা যি ৰঞ্জক পদাৰ্থ সি হ'ল পত্ৰহৰিত মিলিব পাতৰ লগত নাইট্ৰজেন ই মিলিব বেক্টেৰিয়াৰ লগত কিয় যে কিছুমান বেক্টেৰিয়াই নাইট্ৰজেন সঞ্চয়ন কৰে সেয়েহে আমি মিলাম নাইট্ৰজেন বেক্টেৰিয়া অমৰলতা মিলিব পৰজীৱী আমি অকণমান আগতে শিকিছিলোঁ প্ৰাণী হ'ল পৰপুষ্ট জীৱ আৰু পোক পতংগ ই মিলিব কলচী উদ্ভিদৰ লগত কাৰণ কলচী উদ্ভিদ যাক কয় পতংগভোজী উদ্ভিদ বুলিও পোক পতংগক খাদ্য হিচাপে ভক্ষণ কৰে তেতিয়াহ'লে তেনেদৰে তোমালোকৰ মিলাবলৈ দিলে স্তম্ভ 1ৰ লগত স্তম্ভ 2 মিলাব পাৰিবা 10 নম্বৰ শুদ্ধ বাক্যত সু আৰু অশুদ্ধ বাক্যত অ লিখা 1 নম্বৰ সালোকসংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড গেছ নিৰ্গত হয় আমি জানো সালোকসংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড গ্ৰহণহে কৰে নিৰ্গত হয় অক্সিজেন সেয়েহে আমাক যিহেতু কাৰ্বন ডাই অক্সাইড নিৰ্গত হয় বুলি কৈছে আমি লিখিম উক্তিটো এটা অশুদ্ধ উক্তি যিবোৰ উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে সেইবোৰক মৃতজীৱী বোলা হয় সেইবোৰক স্বপোষী বোলে যিহেতু মৃতজীৱী বুলি কৈছে আমি লিখিলোঁ অশুদ্ধ উক্তি 3 নম্বৰ সালোকসংশ্লেষণত প্ৰ'টিন উৎপন্ন নহয় আমি জানো সালোকসংশ্লেষণত কি উৎপন্ন হয় কাৰ্বহাইড্ৰেট প্ৰ'টিন উৎপন্ন নহয় বুলি কৈছে সেয়েহে আমি ক'ম শুদ্ধ উক্তি কাৰণ সালোকসংশ্লেষণত প্ৰ'টিন উৎপন্ন নহয় 4 নম্বৰ সালোকসংশ্লেষণ প্ৰক্ৰিয়াত সৌৰশক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন হয় আমি অকণমান আগতে শিকিছিলোঁ ই হয় এটা শুদ্ধ উক্তি 11 নম্বৰ তলত দিয়াবোৰৰ পৰা শুদ্ধটো বাছি উলিওৱা সালোকসংশ্লেষণৰ বাবে উদ্ভিদৰ কোনটো অংশই বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে অপশ্যনকেইটা দিছে মূলৰোম পত্ৰৰন্ধ্ৰ পাতৰ শিৰা আৰু বৃতি আমি জানো উত্তৰটো হ'ব পত্ৰৰন্ধ্ৰ 12 নম্বৰ তলত দিয়াসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড তলৰ কোনটো অংশৰ জৰিয়তে গ্ৰহণ কৰে অপশ্যন দিছে শিপা কাণ্ড ফুল